অতি কম সময়তে তোমাক হেৰুৱালোঁ। তোমাক হেৰুৱাৰ বেদনাত আজি মই সঁচাকৈয়ে দুখত ভাগি পৰিছোঁ। কিমান যে সুখ দুখৰ কথা বতৰা সাক্ষী হৈছিলা তুমি। এদিনত ৩-৪বাৰকৈ তুমি মোৰ খবৰ লৈছিলা আৰু যে দিছিলা সেই মৰমৰ উপহাৰবোৰ। আজি সেইবোৰ কথাই মোক বৰকৈ আমনি কৰিছে জানা। তোমাৰ অভিমানত বহুবাৰ মোবাইলটোকে দলিয়াইছিলোঁ। আজি কেইদিনমানৰ পৰা তোমাৰ একো খবৰ নোপোৱা হ'লোঁ। বহুবাৰ চেষ্টা কৰিছিলোঁ কিন্তু বিফলো হৈছিলোঁ আৰু শেষত গম পালোঁ তুমি আৰু নাই। মৰমৰ এয়াৰচেল, তুমি য'তেই থাকা সুখত থাকা। তোমাৰ আত্মাৰ চিৰশান্তি লাভ কৰক। পাৰিলে পুনৰবাৰ জনম লোৱা নতুন ৰূপত আশাৰে বাট চাই ৰ'লোঁ।